Hello everyone, I am Binod Guhai and for this video I am your guide. কাৰণ মই আজি আপোনালোকক লৈ যাব ওলাইছো মৰিগাঁও কেইটামান ভাল লগা ঠাই লৈ আৰু সেই ঠাইবিলাকৰ বিষয়ে আমাৰ মৰিগাঁওবাসীক বাদ দি বহুত কম সংখ্যক লোকেহে গম পায় আৰু সেইবাবে মই এই ভিডিঅ'টো বনাইছো যাতে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সেই ঠাইবিলাকৰ বিষয়ে গম পায় আৰু ইয়ালৈ আহে মৰিগাঁওৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে আৰু যেহেতু উইণ্টাৰ সিজন অলপমান চৰ্দি লাগি মাতটো বহি আছে গতিকে মই আপোনালোকক লৈ যাবলগীয়া মোৰ প্ৰথম ঠাইটো হৈছে চাৰণ বিল তেন্তে বেছি পলম নকৰো আমি চাৰণ বিল যাওঁ বলক So বৰ্তমান মই আছো মৰিগাঁও চাৰণ বিল পাৰ্কত আৰু এই পাৰ্কখন এটা বিশেষ কাৰণত ফেমাস হয় যেহেতু 2007 চনত নেশ্যনেল গেমছ হৈছিল আমাৰ গুৱাহাটীত তাৰে ভিতৰত যেটো বোটিং স্পট আছিল কায়াকিং হেতু আমাৰ মৰিগাঁও এই চাৰণ বিলখনতে হৈছিল আৰু তাৰ পিছৰে পৰা এই বিলখন বেছিকৈ ফেমাস হ'ল আৰু মানুহবোৰ আহিব ধৰিলে সেইবাবে এই পাৰ্কখন ভালদৰে বনাই দিলে যাতে মানুহ আহি এনজয় কৰিব পাৰে ভিউবোৰ আৰু সঁচাকৈ বহুত ধুনীয়া হয় কাৰণ বিলখন সঁচাকৈ বহুত ধুনীয়া আৰু প্ৰত্যেক বছৰে এইটো সময়ত বহুত পৰিভূমি চৰাই ইয়ালৈ আহে যদি মই পাৰোঁ আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম তাৰ উপৰিও ইয়াৰ যেটো প্ৰাকৃতিক সৌন্দৰ্য মনোমোহা দৃশ্য সকলোৱে ভালদৰে উপভোগ কৰিব পাৰে আৰু ইভিনিং টাইমত আপোনালোকে সানসেটটো ভালদৰে ইয়াৰ পৰা দেখা পাব পাৰে যদি কেতিয়াবা আপোনালোকে মৰিগাঁও আহে তেন্তে নিশ্চয় চাৰণ বিল পাৰ্কলৈ এবাৰ হ'লেও আহিব আৰু মই বেছি নকওঁ আপোনালোকে পাৰ্কখনৰ ভিউটো এনজয় কৰক So এইখনে আছিল চাৰণ বিল আৰু আপোনালোকে হয়তো চাই ভাল পালে নিশ্চয় আৰু বৰ্তমান চাৰণ বিল পাৰ্কত কায়াকিং আৰু কেনোয়িং নামৰ ৱাটাৰ স্পৰ্টৰ কোচিং দি আছে আৰু ইয়াৰ পিছত মোৰ যেটো লোকেশ্যন আছে যাবলগীয়া সেইটো হৈছে কইনাকান্দা পাহাৰ তেন্তে বেছি পলম নকৰো আমি কইনাকান্দা পাহাৰ যাওঁ বলক As you can see, that's the Koinakanda Pahar. আৰু ইয়াৰ নামৰ আৰত এটা কাহিনী আছে আৰু সেই কাহিনীটো মই আপোনালোকক নিশ্চয় জানিবলৈ দিম ফাৰ্স্ট আমি আগলৈ যাওঁ পাহাৰটো ওপৰলৈও যাব পাৰি তেন্তে আহক আমি তালৈ যাওঁ সো এইটো ৰাস্তাটো এফালেদি আমি আগত ওপৰত উঠিমগৈ আৰু পাহাৰটো সিফালে এটা মন্দিৰো আছে ভিতৰত মই তাৰ কাহিনীটো কম তেন্তে আহি থাকক
আৰু মন্দিৰটো এফালেদি যায় আগত আছে মন্দিৰটো তেন্তে বলক মন্দিৰটো চাই আহক সো আমি ফাৰ্ষ্ট মন্দিৰটোলৈ গ'লোঁ আৰু এইফালে এটা গুহা আছে এই গুহাটো দি গৈ আৰু এটা মন্দিৰ আছে আমি তালৈ গৈ আছোঁ তেন্তে আহক আৰু এফালেদি বাহিৰলৈ ওলাই যাব পাৰি ওপৰলৈ আহক তেন্তে মই আপোনালোকক কৈছিলোঁ যে কইনাকান্দা পাহাৰৰ আঁৰৰ কাহিনীটো ক'ম বুলি আৰু সেই কাহিনীটো হৈছে যে যেতিয়া বখৰা ৰাজকুমাৰীৰ বিয়া মায়ং ৰজাৰ লগত ঠিক হৈছিলে মায়ং ৰজা আহিছিল বৰযাত্ৰীসহ কইনাক নিবৰ বাবে আৰু যেতিয়া কইনাক লৈ গৈছিলে তেওঁলোকে এটা ধুমুহাত ফচিছিলে আৰু তেওঁলোকে সেই ধুমুহাৰ পৰা সাৰিবৰ বাবে যিটো পাহাৰ আছে এই পাহাৰটোত তেওঁলোকে আশ্ৰয় লৈছিলে আৰু কিবা কাৰণত পাহাৰ দুটা খহি গ'ল আৰু সকলো বৰযাত্ৰীসহ কইনা দৰা সকলোৰ মৃত্যু হৈছিলে আৰু তাৰ পিছৰে পৰা কোনোবা কইনাই ৰাতি ৰাতি কান্দি থকা শব্দ শুনা পায় মানুহে ওচৰৰ যিখিনি মানুহ আছে তেওঁলোকে কোৱা মতে সেইটোৱে আছিলে কাহিনীটো এই পাহাৰটো সেইবাবে নাম দিলে কইনাকান্দা পাহাৰ আৰু জেগাখিনি বহুত ধুনীয়া হয় পিকনিক স্পট হয় নতুন বছৰত সকলো আহে ইয়ালৈ আপোনালোক যদি আহে কেতিয়াবা মৰিগাঁও নিশ্চয় এই পাহাৰটোলৈ আহিব পাৰে মৰিগাঁৱৰ পৰা অলমষ্ট 5 to 6 কিলোমিটাৰ দূৰ হ'ব আৰু বেছি সময় নালাগে মৰিগাঁৱৰ পৰা খুব বেছি 20 মিনিট 15 মিনিট তেনেকুৱা লাগে সো আপোনালোক যদি আহে নিশ্চয় ইয়ালৈ এবাৰ আহিব পাৰে আৰু ইয়াৰ পিছৰ মোৰ যিটো স্পট হৈছে সেই স্পটটো হৈছে গলচেপা মন্দিৰ তেন্তে বেছি পলম নকৰোঁ আমি গলচেপা মন্দিৰলৈ যাওঁ বলক সো এইটো হৈছে গলচেপা মন্দিৰ আৰু ইয়াত এখন যিখন বাগান আছে আপোনালোকে দেখিব পাইছে এই বাগানখনক আপোনালোকৰ ত্ৰিফলা উদ্যান বুলি কয় কাৰণ ইয়াত জলফাই আমলখি আৰু শিলিখা আছে আৰু এই তিনিটা বস্তু আমাৰ আয়ুৰ্বেদিকতো যিহেতু আছে সেইবাবে ত্ৰিফলা বুলি কোৱা হয় আৰু তেন্তে আমি ওপৰলৈ যাওঁ আপোনালোকক ভালদৰে মন্দিৰটো দেখুৱাই আছোঁ আহক তো সেইটো হৈছে মন্দিৰটো আপোনালোকে দেখা পাইছে চাগে আৰু এইটো শিৱ মন্দিৰ হয় আৰু যিটো এইটো আপোনালোকৰ ষ্টেপটো দেখিবলৈ পাইছে এই ষ্টেপটো 2007 চনত বনাই দিয়া হৈছিলে কাৰণ মই অলৰেডি কৈছোঁ 2007 চনত আমাৰ নেশ্যনেল গেমছ হৈছিলে মৰিগাঁৱত আৰু তাৰ বাবে যাতে মানুহবিলাকৰ অসুবিধা নহয় মন্দিৰটো চাবৰ বাবে সেইবাবে এই খটখটিটো বনাই দিছিলে আৰু এই মন্দিৰটোত আপোনালোকৰ বিয়া এইবোৰ পাতে বৰ বিয়া পাতে তাৰ উপৰিও ল'ৰা ছোৱালীৰ অন্নপ্ৰসন্ন এইবিলাকৰ কাৰ্য চলে তেনেদৰে আৰু চাবলৈ ভাল হয় যিহেতু প্ৰকৃতিৰ মাজত আছে আপোনালোকে দেখিবলৈ পাইছে চবফালে গছ পাহাৰ আছে আৰু বহুত ভাল ভিউ পইণ্ট হয় সেইবাবে মই লৈ আহিছোঁ আপোনালোকক আৰু যদি পাৰোঁ যিমান পাৰোঁ ভালকৈ দেখুৱাম তেন্তে আহক
চ' ফাইনেলি আমি গল চেপাৰ পিছত আহি পাই গৈছোঁ বিলৰ পাৰ আৰু জেগাখিনি যিহেতু ভাল হয় তেন্তে বেছি পলম নকৰোঁ, আহক আমি বিলৰ পাৰ চাওঁ। চ' এয়া হৈছে আমাৰ বিলৰ পাৰ মৰিগাঁও আৰু এই ঠাইটো মোৰ নিজৰ সকলোতকৈ প্ৰিয় হয়, কাৰণ মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, মেইন টাউনৰ পৰা অলমষ্ট 2 to 3 কিলোমিটাৰ ডিষ্টেঞ্চ হয়। আপোনালোক যদি মৰিগাঁও আহে কেতিয়াবা তেতিয়া আহিব পাৰে এই বিলৰ পাৰলৈ আৰু ইয়াৰ সৌন্দৰ্যটো উপভোগ কৰিব পাৰে, কাৰণ সেইবিলাক দেখা পাইছে বহুতো মাইগ্ৰেটৰী বাৰ্ডছ বহুত আহে ইয়ালৈ উৰি ফুৰিছে আৰু ইয়াত আপোনালোকে আহি পিকনিকো খাব পাৰে। নতুন বছৰত বহুত মানুহ আহে পিকনিক খায়। তেন্তে আহক আমি বেছি পলম নকৰোঁ, আপোনালোকক ভালদৰে বিলখন দেখুৱাওঁ। তেন্তে আহক। চ' মই আপোনালোকক লৈ গৈ আছোঁ মোৰ ভালপোৱা এটা জেগা, আৰু সেইটো হৈছে এই গছডাল দেখিবলৈ পাইছে, গোটেই পথাৰখনৰ মাজত এডালেই গছ আৰু তাৰ তলত ফটো উঠিব বহুত ভাল হয় আৰু বহুত মানুহ আহে ফটো উঠিবৰ কাৰণে। লৈ আহি আছোঁ, আপোনালোকে আহক। আৰু এডাল হৈছে বগৰী গছ, বৰ্তমান বগৰী লাগি আছে দেখা পাইছে, আপোনালোকে খাব পাৰে যদি আহে। আৰু ইয়াৰ পৰা যিটো ভিউ হয় এনেকৈ কৰি বহুত ভাল লাগে চাই। তেতিয়া আপোনালোকে আহক, মই এইটো চাইডৰ পৰা দেখাই আছোঁ। এফালৰ পৰা আপোনালোকে যদি বিলখনৰ ভিউটো চাই বহুত ধুনীয়া হয় আৰু লোকেশ্যনটো যিহেতু বহুত ধুনীয়া, আপোনালোকে নিশ্চয় ইয়ালৈ আহিব পাৰে। চ' এয়া আছিলে চেপ্টাৰ 1 ভিডিঅ' অফ মৰিগাঁও। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে নিশ্চয় লাইক কৰিব আৰু তলত কমেণ্ট কৰি ক'ব নাপাহৰিব আপোনালোকে কোনখিনি ঠাই বেছি ভাল পালে। তেন্তে আমি লগ পাই আছোঁ নেক্সট চেপ্টাৰত। টিল দেন বাই।